বিদ্যালয়সমূহ মই ভাবোঁ যে আমি 15 ফেব্ৰুৱাৰীৰ পৰা খুলি দিব লাগিব। বৰ্তমান কোভিডৰ সংখ্যা 2000ৰ ওচৰ চাপিছে। আমি 1000 সংখ্যাটোলৈকে অপেক্ষা কৰিছোঁ আৰু 1000 হোৱাৰ লগে লগে আমি যিটো 1 ঘণ্টা কাৰ্ফিউ 11টাৰ জেগাত 10টা কৰিছিলোঁ তাক আমি 11লৈকে লৈ যাম। কাৰ্ফিউক লৈ ডাঙৰ খবৰ আমি দিব বিচাৰিছোঁ কিয়নো দৈনিক কোভিড আক্ৰান্তৰ সংখ্যা 1000তকৈ কমাৰ লগে লগে ব্যাপক শিথিলতা আহিব, কাৰ্ফিউ শিথিল হ'ব আৰু 15 ফেব্ৰুৱাৰীৰ পৰা শিক্ষানুষ্ঠান খুলি দিয়া হ'ব। এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে। 2-3 দিনৰ ভিতৰতে শিথিল হ'ব কাৰ্ফিউ। 15 ফেব্ৰুৱাৰীৰ পৰা অসমত খোল খাব শিক্ষানুষ্ঠান। বন্ধ হৈ থকা পাঠদান পুনৰ আৰম্ভ হ'ব। কোভিডৰ সংখ্যা 1000 তললৈ আহিলেই শিথিল হ'ব নিয়ম। 11 বজালৈ কাৰ্ফিউ সময় পিছুৱাই দিয়া হ'ব। এতিয়া 10 বজালৈ কাৰ্ফিউ, 11 বজালৈ কাৰ্ফিউ সময় পিছুৱাই দিয়া হ'ব। অষ্টম শ্ৰেণীলৈকে বন্ধ হৈ থকা পাঠদান পুনৰ আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে এই কথা। ফেব্ৰুৱাৰীৰ ভিতৰত 15 পৰা 18 বছৰৰ সকলো ছাত্ৰ ছাত্ৰীক দ্বিতীয় পালি ভেকচিন দিয়া হ'ব। ৰাজনৈতিক সচিব আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ এক বিস্ফোৰক মন্তব্য যে আমি যদি আনিব বিচাৰোঁ কংগ্ৰেছ খালী হৈ আহিব। কংগ্ৰেছত কোনোৱে নাথাকে আৰু এক প্ৰকাৰে বিজেপিলৈ কংগ্ৰেছৰ লোক আহিবলৈ ৰৈ আছে বুলি মন্তব্য কৰিলে এক প্ৰকাৰে জয়ন্ত মল্ল বৰুৱাই। আৰু এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক আগবঢ়াইছোঁ। কংগ্ৰেছৰ প্ৰসংগত বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ বিস্ফোৰক মন্তব্য। আমি আনিব বিচাৰিলে কংগ্ৰেছ খালী হৈ আহিব। কংগ্ৰেছত কোনোৱে থাকিব নোখোজে বুলি মন্তব্য কৰিলে বিজেপি বিধায়কজনে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ ৰাজনৈতিক সচিবজনে। আজি কংগ্ৰেছ ত্যাগ কৰিব পাৰে বিধায়ক শ্বেৰমান আলী আহমেদে। সোমবাৰে বিয়লি কংগ্ৰেছ ত্যাগ কৰাৰ সম্ভাৱনা আছে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ। বিতৰ্কিত মন্তব্যৰে সততে সংবাদ শিৰোনাম দখল কৰি থকা বিধায়ক শ্বেৰমান আলীয়ে গৰুসুটি উচ্ছেদৰ সময়ত শ্বহীদক অপমান কৰি কৰা মন্তব্যৰে বিতৰ্কৰ সূচনা কৰিছিল আৰু পৰৱৰ্তী সময়ত জেললৈ যাবলগীয়া হৈছিল। পৰৱৰ্তী সময়ত বিধায়ক পুঁজি ধন আত্মসাৎ কৰাৰ অভিযোগতো অভিযুক্ত হৈছিল এইগৰাকী বিতৰ্কিত বিধায়ক।